हेलो फ्रेंड की खबर আজি আমাৰ সমাজত চলি থকা এটা বহুত ডাঙৰ মিসকনসেপশ্যনৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ। মিসকনসেপশ্যন হৈছে কি সিজাৰিয়ান কৰিহে বাচ্চা হৈছে, একো পেইন অনুভৱ কৰা নাই, একো কষ্ট অনুভৱ কৰা নাই। সো তাৰে ৰিগাৰ্ডিং ভিডিঅ' লৈ আহিছোঁ। যোনসকলে সিজাৰিয়ান সেকশ্যনত ডেলিভাৰী হৈছে বা নৰ্মেল, আপোনালোকে ভিডিঅ'টো চাব বুলি আশা কৰিছোঁ। কাৰণ প্ৰায় আমাৰ যিটো ছ'চাইটি সমাজত শুনিবলৈ পোৱা যায় যে ক'ত কষ্ট হৈছে, একো পেইন চেইন অনুভৱ কৰা নাই, ডাইৰেক্ট গৈছে পেটটো কাটিছে আহি গৈছে। বাট সেই পেট কাটাৰ আঁৰত কিমান কষ্ট জড়িত হৈছে আপোনালোকে এবাৰ ভাবেনে? যাৰ সিজাৰিয়ান হৈছে অনলি তাইহে এইটো অনুভৱ কৰিব পাৰে যে কিমান কষ্টকৰ, কিমান হেৰি। চ' যোনে সিজাৰিয়ান কৰা নাই সি ওপৰতে এইবিলাক কমেণ্ট নকৰিব। মোৰ এবাৰ ছেকেণ্ড ডেলিভাৰী, সিজাৰিয়ান ছেকশ্যনৰ ডেলিভাৰী হৈছে মোৰো, আৰু এমাহ 2-3 দিন হৈছে মোৰ এতিয়া। বাট এই এমাহ পিছতো মই টোটেলি নহয় 60%হে মই এতিয়া মানে সুস্থ বুলি ক'ব পাৰোঁ। কাৰণ যাৰ সিজাৰিয়ান হৈছে সিহঁতে গম পায় যে সিজাৰিয়ান ছেকশ্যনটো ইমান ইজি নহয়, আৰু সিজাৰিয়ান ছেকশ্যনটো কেতিয়া কৰে সেইটো প্ৰথমে জানিলোঁ আপোনালোকৰ দৰকাৰ। যোনসকলে কয় যাৰ নৰ্মেল ডেলিভাৰী নহয় বা নৰ্মেল ডেলিভাৰী কিবা কমপ্লিকেশ্যন থাকে, সেই কেছখিনিহে সিজাৰিয়ান কৰে নেকি? এনেই যাব পেট কাটি ডক্টৰে কৰি দিব সিজাৰিয়ান, সেইটো হয় জানো? আপোনালোকে নিজে কওক। চ' কোৱাৰ আগত এবাৰ ভাবিব। আপোনালোকে নিজে হয় সিজাৰিয়ান কৰিব বা নিজৰ জীয়েক বোৱাৰীয়ে কাৰোবাৰ সিজাৰিয়ান হ'লেহে সেই কিমান কষ্টকৰ আপোনালোকে গম পাব। যে সিজাৰিয়ান কৰাৰ আগত এই ৰাজহাড়ত যে এটা বেজী দিয়ে, আপোনালোকে শুনিছেই চাগে, সেইটো এনাস্থেচিয়া বুলি কয়। এই এনাস্থেচিয়াটো লোৱাৰ পিছত গোটেই হোল লাইফৰ কাৰণে সেই পেচেণ্টগৰাকী বা সেই ৰোগীগৰাকী বেমাৰী হৈ যায়, বেক পেইনৰ বেমাৰী। কাৰণ মোৰ দুবাৰ ডেলিভাৰী হৈছে, দুইটাই সিজাৰিয়ান। চ' মই সেইটো পলে অনুভৱ কৰোঁ যে নৰ্মেল ডেলিভাৰীতকৈ সিজাৰিয়ান ছেকশ্যন ডেলিভাৰী কোনো গুণে কম নহয়, মানে কম কষ্ট নহয়। এই 7 দিন বিচনাত একে লেঠাৰে বেজী, চেলাইন, ইনজেকশ্যন কিবা কিবি লৈ থকা, লগতে অ'টিত গৈ জীৱন মৰণৰ লগত যুঁজ দি এটা বাচ্চা ডেলিভাৰী কৰাটো ইমান ইজি নে? অকল পেইনটোৱে চব মেইন নেকি? যে সিজাৰিয়ান ছেকশ্যনত যে বাচ্চাটো হয়, সেই পেচেণ্টগৰাকী তাত যে অক্সিজেন মুখা লগত কিবা কিবি মনিটৰিংবিলাক যে লগাই থৈ দিয়ে, হাৰ্টৰ পৰা আদি কৰি প্ৰেছাৰ, পালছ চব, আৰু তাত যে সিজাৰিয়ান কৰাৰ আগতে এটা কনচেণ্ট লয়, আপোনালোকে জানেনে? তাত যদি আপোনাৰ মৃত্যু হৈ যায়, আপুনি ডক্টৰ বা কাকো আপুনি মানে একো হেৰি কৰিব নোৱাৰিব। কাৰণ আপুনি নিজৰ মৰ্জি মতে আপুনি সিজাৰিয়ান কৰিবলৈ আপুনি মান্তি হৈছে বুলি তাত চাইন কৰে। চ' তাত মৰি গ'লেও কোনো উপায় নাই। বাট নৰ্মেল ডেলিভাৰীত তেনেকুৱা কোনো কনচেণ্ট নলয় যে নৰ্মেল ডেলিভাৰী কৰিব, মৰি গ'লেও কোনো নফচিব তেনেকুৱা চাইন নলয়। চ' আপোনালোকক কৈছোঁ যে নৰ্মেল ডেলিভাৰীকে কোনো গুণে সিজাৰিয়ানটো কম বুলি নাভাবিব। সিজাৰিয়ানটো বহুত কষ্টকৰ। এটা স্পাইনত যিটো এনাস্থেচিয়া দিয়ে, গোটেই জীৱনৰ কাৰণে গুণীয়া হৈ যায়। আধা ঘণ্টা আপুনি ভাত চব্জি থিয় হৈ বনাবচোন, কিমান বেক পেইন হয়। কিবা এটা ওজন বস্তু দাঙিবচোন, কিমান বেক পেইন হয়। কাৰণ গোটেই জীৱনটো সেই বেক পেইনটো লৈ যে আপুনি জীয়াই থাকিব লাগে, সেইটো কি কম কষ্টকৰ নে? নৰ্মেল ডেলিভাৰীটো আপুনি 8 ঘণ্টা 10 ঘণ্টা পেইন আহিছে, ডেলিভাৰী হৈ গৈছে 7 দিনত, আপুনি টোটেলি নৰ্মেল মানুহৰ দৰে চব খাব পাৰিছে, চব কৰিব পাৰিছে, কোনো প্ৰব্লেম নাই। বাট সিজাৰিয়ান মানুহ এটা যিটো চিলনি 7টা লেয়াৰ, স্কিনটোলৈ 7টা লেয়াৰ কাটি এটা বেবী উলিয়ায়। চ' সেই 7টা লেয়াৰত যে চিলনি মাৰে, সেইবিলাক শুকাওঁতে কিমান দিন লাগে বাৰু আপোনালোকে এবাৰ ভাবক। প্ৰত্যেকটা লেয়াৰত চিলনি শুকাবলৈ আপোনাৰ টোটেলি হিল হ'বলৈ আপোনাৰ কমচে কম 6 মাহ দিনটো লাগিবই। 1.5 মাহত চিলনিটো হয় শুকায়, কিন্তু কমপ্লিকেশ্যন বহুত থাকি যায়। আৰু সিজাৰিয়ান কৰাৰ পিছত বহুত কমপ্লিকেশ্যন থাকে, এৰেশ্যন কিবা কিবি বহুত হৈ যায়, বহুত পেইন হয়। কাৰণ এটা সিজাৰিয়ান মানে এটা অপাৰেশ্যন, মেজৰ অপাৰেশ্যন বুলি ক'ব পাৰি। মেজৰ অপাৰেশ্যন হোৱাৰ পিছত কিমান ৰিস্ক থাকে, আৰু কিবা কিবি পেটত হোৱাৰো চান্স থাকে। আৰু দুবাৰ সিজাৰিয়ান কৰাৰ পিছত দুবাৰ সিজাৰিয়ান কৰাৰ পিছত যদি বেবীটো কিবা হৈ যায়, বা আকৌ 3rd টাইমৰ কাৰণে আকৌ বাচ্চাৰ চিন্তা কৰাটো কিমান কষ্টকৰ হ'ব।
চ' ছেকেণ্ড টাইম ডেলিভাৰী যেতিয়া বাচ্ছাটো কিবা কাৰণে যদি কিবা হৈ যায়, থাৰ্ড টাইমৰ কাৰণে যদি আকৌ আপুনি কনচেপ্ট কৰে বা বাচ্ছা চিন্তা কৰে, কিমান ৰিক্স হয়। থাৰ্ড টাইম চিজাৰিয়ানটো কিমান ৰিক্সি, আৰু ৰিক্স নলয়ও বহুতে ডক্টৰে বা পেচেণ্টগৰাকী বা যোনে কনচেপ্ট, সিহঁতে নিবিচাৰেও যে কিবা কাৰণে বাচ্ছাটো কিবা হৈ গ'লেও থাৰ্ড টাইমৰ কাৰণে প্ৰেগনেঞ্চিৰ কথা চিন্তা কৰিব নোৱাৰে, কাৰণ বহুত ৰিক্স আছে। এটা জেগাতে যদি 3বাৰকৈ কাটে কিমান ৰিক্স আছে। বাট নৰ্মেল ডেলিভাৰীত তেনেকুৱা কোনো ৰিক্স নাই। বাচ্ছাটো কিবা কাৰণত কিবা হৈ গ'লে আপুনি আকৌ থাৰ্ড, ফ'ৰ্থ, ফিফ্থ কনচেপ্ট কৰিবলৈ ট্ৰাই কৰিব পাৰে। চ' যোনসকল সমাজত এইবিলাক কয় বা কৈ থাকে, আপোনালোকে এবাৰ ভাবিব যে নৰ্মেল ডেলিভাৰীতকৈ কোনো গুণে কম কষ্ট নহয় চিজাৰিয়ানত, আনকি চিজাৰিয়ানত বেছিহে কষ্ট হয়। আপোনাৰ গোটেই জীৱন বেক পেইন, লগতে ইটো খাব নোৱাৰে, সিটো খাব নোৱাৰে, সিটো কৰিব নোৱাৰে, অমুক তামুক বহুত আপোনালোকে জানেই, ইমান ক'বলৈ মানে হেৰি নাই। চ' যোনে কয় সিহঁতক কৈছোঁ এই ভিডিঅ'টোৰ জৰিয়তে যে আপোনালোকে যে কৈ দিয়ে মুখতে এই চিজাৰিয়ান হৈছে যে একো পেইন চেইন অনুভৱ কৰা নাই গৈছে, চ' সিহঁতক কৈছোঁ যে ইমান সোপা বেজী, চেলাইন, এনাস্থেচিয়া, 7 দিন বিচনাত পৰি থকা, লৰচৰ কৰিব নোৱাৰা, কিমান পেইন, আনকি পেইন কিলাৰেও কাম নিদিয়া পেইন, এনেই নে? চ' কোৱাৰ আগত এবাৰ ভাবিব। যিসকলে কয় সেইসকলৰ কাৰণে এই ভিডিঅ'টো দিছোঁ। যাৰ চিজাৰিয়ান হৈছে সিহঁতে ক'বচোন কথাখিনি সঁচা নে মিছা, আপোনালোকেও এনেকৈ কমেণ্ট শুনিছেনে? চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'।